এইটো আপোনাৰ বাঙালীপাৰা আৰু বগামাটি সংযোগী পথ আৰু এই পথৰ দক্ষিণ পাৰত বৰনদী যোনটো নদীটো আছে আৰু ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত গোৰ্খা সম্প্ৰদায় আমাৰ অসমীয়া মুছলিম সম্প্ৰদায় আৰু লগতে ইয়াত বৰ্মন কছাৰী সম্প্ৰদায়ৰ প্ৰায় 59 পৰিয়াল ইয়াত এই শিবিৰত আছে আৰু 264 জন ইয়াত সংখ্যা আছে। আমি আহি দেখি পালোঁ আৰু তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ যে এনেকুৱা এটা ভয়ংকৰ পৰিৱেশত তেওঁলোকক উদ্ধাৰ কৰি পেলাই এই নদীৰ মানে দ্বীপ এটা ঠাইৰ পৰা তেওঁলোকক আনিব লগা হৈছে আৰু আমি গম পোৱাত তেওঁলোকক মানে উদ্ধাৰৰ কাৰণে হেলিকপ্টাৰ আহিব লাগিছিল, কিন্তু হেলিকপ্টাৰ আহি নাপালে। SDRF আৰু NDRF যৌথভাৱে অভিযান চলাই পেলাই তেওঁলোকক উদ্ধাৰ কৰি আনিলে আৰু এই শিবিৰত থকা মানুহবিলাকৰ প্ৰায়বোৰে মানে ঘৰ মানে গৰাখহনীয়াত যা গ'ল আৰু তেওঁলোকৰ ঘৰ বুলি আৰু একো নাই। তো ইয়াৰ কাৰণে এইটো এটা ভয়ংকৰ পৰিৱেশ আৰু চৰকাৰৰ পৰা উপায়ুক্তৰ পৰা তামোলপুৰৰ অধীনত যিহেতু আছে আৰু SDC আৰু লাটমণ্ডল যিখিনি ইয়াত বান সাহায্যৰ কাৰণে যিখিনি টীম আছে তেওঁলোকে ইয়াত সাহায্যবিলাক ঠিকে ঠাকে দিছে না নাই, কি অৱস্থাত আছে। আমি গোৰ্খা ছাত্ৰ সন্থা এপছো আমি যৌথভাৱে খবৰ ল'বলৈ আহিছোঁ আৰু ইয়াত আমি ছাত্ৰ সংগঠন হিচাপে আমাৰ ফালৰ পৰা যিখিনি আমি সাহায্য দিব পাৰোঁ আমি সেইখিনি আমি কৰিছোঁ, কিন্তু সকলো কৰণীয় কামটো হ'ল চৰকাৰৰ। তো ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যে বান সাহায্য কোনো কাৰণত মানে লেহেম হ'ব নালাগে আৰু বান সাহায্যত কোনো কাৰণত যাতে ইয়াত মানে কোনো কেৰুণ যাতে নাথাকে, সকলোৱে যাতে যিহেতু ঘৰ বাৰী যা গ'ল ইয়াত তেওঁলোকে দুখ আৰু বেদনাত ভুগি আছে, তেওঁলোকে যাতে সময়মতে এই দুসাঁজ যাতে খাব পায় আৰু ইয়াত যিখিনি আন ব্যৱস্থাবিলাক লাগে পানী খোৱা পানীৰ পৰা লৈ বা স্বাস্থ্য আৰু আমাৰ কণ সৰু বাচ্চাসকল আছে, আমাৰ ছোৱালী বা আইমাতৃসকল আছে, তেওঁলোকৰ কাৰণে চেনিটাৰী নেপকিনৰ ব্যৱস্থা চব কৰিব লাগিব। তো ইয়াৰ কাৰণে অসমত যি এটা প্ৰাকৃতিক দুৰ্যোগ এই কেলামিটিছৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। যোৱা এসপ্তাহৰ পৰা আমি এই কথাটোৱে কৈ আছোঁ যে ভাৰত চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে এইটো ঘোষণা কৰিব লাগে আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি পেলাই অসম চৰকাৰক বা অসমৰ জনগণক স্বাৰ্থৰ কাৰণে 20,000 কোটি টকা আৰ্থিক অনুদান PF ৰিলিফ ফাণ্ডৰ পৰা দিব লাগে, আমি এইটো দাবী জনাইছোঁ। আৰু কোনো বান সাহায্য যাতে পলম নহয়, ৰাষ্ট্ৰীয় ঘাইপথ ছিঙিছে, উপপথ ছিঙিছে, দলং নাইকিয়া হৈ গৈছে, যাতায়াত বিচ্ছিন্ন হৈ গৈছে আৰু এনেকুৱা এটা পৰিৱেশত এইবিলাক পুনৰ মানে নিৰ্মাণ কৰিব লাগিব। আৰু এই যি 2 নং যি মানে ডঙৰগাঁও ইয়াত থকা মানুহবিলাকৰ কাৰণে পুনৰ সংস্থাপন কৰিব লাগিব আৰু পানী যেতিয়া কমিব তেতিয়া তেওঁলোকক এটা চৰকাৰী ভূমি য'ত নেকি তেওঁলোকক পুনৰ সংস্থাপন কৰিব পাৰে, 1 কাঠা দিয়ক বা 1 কাঠা মানে 5 লেচা দিয়ক, তেওঁলোকক দি পেলাই PMAY আঁচনিৰ যোগেদি ঘৰ নিৰ্মাণ কৰি পেলাই পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। কাৰণ এইখিনি মানুহ আমাৰ খিলঞ্জীয়া মানুহ হয় আৰু খিলঞ্জীয়া মানুহ চৰকাৰে সহায় কৰাত কোনো মনত তেনেকুৱা বেদনা থাকিব নালাগে, সেই কথাটো আমি আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আগ্ৰহেৰে আমি তেওঁলোকক দাবী জনাইছোঁ যে তেখেতৰ নেতৃত্বত যাতে অসমৰ বান সাহায্য, পুনৰ সংস্থাপন, পুনৰ নিৰ্মাণ কোনো কাৰণত যাতে বিলম্ব নহয়।